বন্ধু বান্ধৱীসকল, শিল্পী এণ্ড পল্লী ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভালেই চাগে, আমাৰো ভালেই। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ফুলৰ চানেকিৰ সৈতে মই ঘৰতে বোৱা চাদৰ মেখেলা। আপোনালোকে চাব মই কিনো ফুল দেখাওঁ। আৰু আজি মই ভিডিঅ'টো অকলেই বনাওঁ বুলি ভাবিছোঁ, কাৰণ বেটা ঘৰত নাই। বছৰেকীয়া পৰীক্ষা বন্ধ পোৱাৰ দেখি বেটা মামাকৰ ঘৰত ফুৰিব গৈছে। কিনো ফুল দেখাওঁ আপোনালোকে চাই দেখাই গৈছোঁ, আপোনালোকে চাই যাওক। ফুলপাহ এইপাহ আপোনালোকেও বাচিব পাৰিব, কাপোৰত বাচিলে বৰ ধুনীয়া লাগে ফুলপাহ। আপোনালোকক মই এতিয়া কাপোৰযোৰ দেখাই দিম। বচা কুঞ্জত বাচিছিলোঁ এইযোৰ কাপোৰযোৰ। এইযোৰ মই দিগটো লগাইছিলোঁ ডালি কালাৰ আৰু বানীটো বৈছিলোঁ কমলা কালাৰ। চাওকচোন, মই দুটা কালাৰ দি দিছোঁ। কি ধুনীয়া লাগিছে কাপোৰযোৰ। আপোনালোকৰ ভাল লাগিছেনে ক'বচোন। এইযোৰ মই বেছি ফুলপাহ বেছিকৈ দিয়া নাই, অকল এটা লাইনেই দিছোঁ এনেকৈ। মোৰ ভালেই লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে ক'বচোন। আৰু এইপাহ ফুলৰ আপোনালোকে দেখিছেনে বাৰু। এইটো মগৰ বুটা বুলি কোৱা পায় এইটো। আৰু মই কাপোৰযোৰ দেখাম, কাপোৰযোৰত কেনেকৈ বাচিছোঁ চাব। কাপোৰযোৰত মই এয়া এনেকৈ বাচিছোঁ। এইযোৰ কাপোৰযোৰত মই অকল এটা লাইনকেই দিছোঁ। মেখেলা ডাঙৰ দেখি ফুলপাহ এটা লাইনেই দিছোঁ। মেখেলাখনতো এটা লাইন আৰু চাদৰখনতো এটা লাইন। এয়া আৰু মই তেনেকৈ থুপিবোৰ দুটা কালাৰে বান্ধিছোঁ। আপোনালোকে চাব আৰু কেনেকুৱা লাগিছে ক'ব। আৰু আপোনালোকক ফুলৰ চানেকি ফুলপাহ লাগে যদি মোক কমেণ্ট কৰি জনাব। আৰু এইপাহ দেখিছে নহয়, এইপাহ এনেই জোৰ কাপোৰতো বাচিব পাৰি, এনে গামোচাটো বাচিলেও বহুত ধুনীয়া লাগে। আৰু মই ছাল কাপোৰতো বাচি থৈছোঁ, গামোচাটো বাচি থৈছোঁ। আপোনালোকক দেখাম, আপোনালোকে চাওক। আৰু আপোনালোকৰ যদি ভাল লাগিছে তেতিয়া মোক কমেণ্ট কৰি জনাব, মই ফুলপাহ দি দিম। এতিয়া মই ক'ত বাচিছোঁ চাওক আপোনালোকে। এতিয়া মই সেইপাহ ফুল এইখন ছাল কাপোৰত বাচিছিলোঁ। এইপাহ চানেকিখনত এফাল তোলাই থোৱা আছে, এফালটো বাচি লুটিয়াই দিলে সম্পূৰ্ণ ফুলপাহ হয়। এয়া আপোনালোকে চাওক কেনেকুৱা লাগিছে ক'ব। আৰু কমেণ্ট কৰি জনাব আপোনালোকক চানেকিৰ পৰা ফুলপাহ লাগে যদি মই আপোনালোকক দি দিম। আৰু সেইপাহ ফুলে মই এয়া গামোচাটো বাচিছোঁ। এইখন সোণোৱাল গামোচা, হালধীয়া ৰঙৰ লগাই পিনি পাৰিটো কলপতীয়া। এয়া গামোচাত বাচিলেও ধুনীয়া লাগে। এয়া আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এইটো এইপাহ ফুলপাহ মই মাজৰ এই বুটাটোৰ পৰা দিছোঁ ইয়ালৈকে। এইটো মই ছাল কাপোৰত বাচিছিলোঁ। আপোনালোকক দেখাওঁ কেনেকুৱানো লাগিছে কাপোৰখনত বাচোঁতে। এয়া আপোনালোকে চাব। এয়া আৰু কমেণ্ট কৰি জনাব আপোনালোকক যদি ফুলপাহ চানেকিৰে সৈতে লাগে। মই আপোনালোকক ফটো মাৰি আকৌ ধুনীয়াকৈ ভিডিঅ' কৰি দেখাম, ভিডিঅ' কৰি দি দিম। আপোনালোকে ক'ব লাগিলে মানে। এয়া আৰু সেই মাজত থকা বুটাটোৱে মই এনেকৈ ছাল কাপোৰখনৰ গাটো দি দিছোঁ এনেকৈ। এয়া